নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ছেপ্টেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ। আপোনালোকে অতি শীঘ্ৰেই কৰক বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেট লৈ এটা ডাঙৰ খবৰ হয় বন্ধু বান্ধৱীসকল। 31 অক্টোবৰৰ আগতে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেট লৈ। এখন ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা সলনি হৈ পৰিব নিয়ম হয় বন্ধু বান্ধৱীসকল। চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ মুকলি কৰা হৈছে। আধাৰ কাৰ্ডৰ দ্বাৰা ব্যৱহাৰ কৰিব পাৰিব জন্মৰ পঞ্জীয়ন পত্ৰ, আধাৰ কাৰ্ড, স্কুলত নামভৰ্তিৰ লগতে চৰকাৰী চাকৰিত প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেট, লগতে ড্ৰাইভিং লাইচেন্সতো প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেট। আৰু সেয়ে শীঘ্ৰে অনলাইনত বনাই লওক বাৰ্থ চাৰ্টিফিকেট। 1 মিনিটৰ এটা ভিডিঅ' যোগে আপুনি জানিব পাৰিব কেনেদৰে বনাব পাৰি বাৰ্থ চাৰ্টিফিকেট। তাৰে বাবে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট ছাৰ্ভিচ প্লাছলৈ। আৰু আপুনি কেনেকুৱাকৈ অ'পেন কৰিব চাওক, হোম পেজলৈ গৈ সিলেক্ট কৰক ৰেজিষ্ট্ৰেশ্যন অপশ্যন আৰু ইয়াৰ পিছতে লগ ইন আইডি আৰু পাছৱৰ্ড বনাই লওক। আৰু লগ ইন কৰাৰ পিছতে এপ্লাই ফৰ ছাৰ্ভিচেছ অপশ্যনত যাওক আৰু ইয়াৰ পিছতে বাৰ্থ চাৰ্টিফিকেট আৰু প্ৰয়োজন হোৱা সকলো তথ্য সন্নিৱিষ্ট কৰক। আৰু বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেট লৈ এটা ডাঙৰ ঘোষণা কৰিছে হয় বন্ধু বান্ধৱীসকল। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে কৃষকসকলৰ কাৰণে এটা ভাল খবৰ। ৰাজ্যৰ কৃষক লৈ KCCৰ সুবিধা কিদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানক হয় বন্ধু বান্ধৱীসকল। চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ মুকলি কৰা হৈছে। ৰাজ্যৰ কৃষক লৈ সুখবৰ। প্ৰতিজন কৃষকে লাভ কৰিব KCCৰ সুবিধা। 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব KCC প্ৰদানৰ অভিযান। আৰু 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব আবেদন। কেনেকুৱাকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানক। নিজস্ব কৃষিভূমিৰ লগতে আঠিয়াৰ হিচাপে কৃষি কাৰ্য কৰা কৃষকেও পাব সুবিধা। আৰু অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে কৰিব পাৰিব আপুনি আবেদন। নিকটৱৰ্তী ৰাজহুৱা খণ্ডৰ বেংকত কৰিব পাৰিব যোগাযোগ হয় বন্ধু বান্ধৱীসকল। চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ ঘোষণা কৰা হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? আপোনালোকে নিশ্চয় আবেদন কৰিবনে? যদি অনলাইনৰ মাধ্যমত আবেদন কৰে, যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেন্তে নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ দেখুৱাম আপুনি কেনেকুৱাকৈ আবেদন কৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মেট্ৰিক ফেইল কৰা 3 লাখ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত হয় বন্ধু বান্ধৱীসকল। এই মুহূৰ্তে অসমবাসী ৰাইজক বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। মেট্ৰিক ফেইল কৰা লাখ লাখ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। কিদৰে কৰিব আপুনি আবেদন? 23 তাৰিখৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ মেট্ৰিক ফেইল কৰা নিবনুৱা যুৱক যুৱতীক ভাল খবৰ দিলে চৰকাৰৰ তৰফৰ পৰা হয় বন্ধু বান্ধৱীসকল। 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব চৰকাৰে একাউণ্টত জমা কৰি দিব এই ধনৰাশি। 2 লাখ যুৱক যুৱতীক এই ঋণ আগবঢ়াব চৰকাৰে। যোগ্যতা শিক্ষাগত অৰ্হতাৰ ভিত্তিত এই ধন দিব চৰকাৰে। পোষ্ট গ্ৰেজুৱেট নিবনুৱা যুৱক যুৱতীয়ে পাব 5 লাখ টকা। আৰু লগতে ITI পাছ কৰা নিবনুৱাই লাভ কৰিব 3 লাখকৈ টকা। আৰু মেট্ৰিক ফেইল কৰা অথবা 10ম শ্ৰেণী সমপৰ্যায়ৰ নিবনুৱাই লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। আৰু 3 আৰু 5 লাখ টকা চৰকাৰে পোনপটীয়াকৈ বেংক একাউণ্টত জমা কৰি দিব। আৰু এই ঋণৰ সুদ পৰিশোধ কৰিব চৰকাৰে। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু বান্ধৱীসকলে। এই মুহূৰ্তে অসমবাসী ৰাইজক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।